আজি বোলে টিয়কত কিবা পুতলা ওলাব। কিনো পুতলা ওলাব ব'লকচোন চাওঁগৈ বাৰু। এয়া পাই গ'লোহি পুতলা থিয়েটাৰ, মানে আজিৰে পৰা আছে টিয়কত পুতলা থিয়েটাৰ, ৰংঘৰ পুতলা থিয়েটাৰ। আপোনাৰ বাৰু আজিলৈকে দেখিছেনে পুতলা থিয়েটাৰ? যদিহে দেখা নাই তেন্তে আজিৰে পৰা আমাৰ টিয়কলৈ আহক। টিয়ক হাইস্কুলত আজিৰে পৰা 3 দিনীয়াকৈ হ'ব ৰংঘৰ পুতলা থিয়েটাৰ। গম পাইছেই, আৰু ইয়াৰে যিসকল উদ্যোক্তা আছে, আমাৰ কানুদা আছে, এইফালে অঞ্জন দাও আছে, আৰু বহুতো আছে। অৱশ্যে এতিয়া মই দুজনকে লগ পাইছোঁ। কানুদা যিহেতু পুতলা থিয়েটাৰ আমিতো দেখিয়ে পোৱা নাই, আৰু টিয়কত আগতে এবাৰ আহিছিলে বুলি শুনিছোঁ, কিন্তু আমিতো বাৰু দেখা নাই। এইবাৰ যিহেতু আনিছে আপোনালোকে, ইয়াৰ ইমান বছৰৰ মূৰত বা ইয়াত আচলতে কি বিশেষত্ব আছে? এইবাৰ পুতলা থিয়েটাৰ কিয় আনিলে? পুতলা থিয়েটাৰখনৰ বিশেষত্ব বুলি ক'বলৈ গ'লে আমি প্ৰাক শংকৰী যুগৰ পৰা ক'বগৈ লাগিব। চিহ্ন যাত্ৰা শংকৰদেৱে যেতিয়া চিহ্ন যাত্ৰা কৰিছিল, তাতো পুতলাৰ নাচৰ মানে আভাস পোৱা যায়। এটা খুব পুৰণি লোক সংস্কৃতি অসমৰ, আৰু ক্ৰমাৎ নাইকিয়া হৈ গ'ল, আৰু উজনি অসমত নায়েই। নগাঁৱত এই দলটো আছে, ক্ষিতিজ বৰা যশস্বী নাট্যকাৰ, তেওঁ এই দলটো চলাই আছে। আৰু নলবাৰীত দুটা নে এটা দল আছে বুলি আমি গম পাওঁ। যে আমি অঞ্জন, মই বা ধৰম দা এনেকৈ বহুত বছৰৰ পৰা ভাবি থাকোঁ যে পুতলা থিয়েটাৰ এখন আমি চাব পৰা ভাল আছিল, কিন্তু তেনেকৈ আমি যোগাযোগ কৰি একো ক'তো পোৱা নাছিলোঁ। কিন্তু এইবাৰ আমি মাজুলীত হওঁতে, ধৰম দা মাজুলীত থাকোঁতে আমি দেখা পালোঁ। তেওঁলোকক যোগাযোগ কৰি পেলাই এই সময়টো দিলে এনেকুৱাত, এই আজিৰ পৰা সময়টো দিলে। তো আমি ভবা নাছিলোঁ যে পুতলা থিয়েটাৰখন এনেকুৱা গেলেৰী থাকিব, দুখনকৈ মঞ্চ থাকিব, ভ্ৰাম্যমানৰ একেবাৰে সম্পূৰ্ণ ভ্ৰাম্যমানৰ ষ্টাইলৰ এখন পুতলা থিয়েটাৰ। দেখি খুব ভাল লাগিছে। আৰু নাটককেইখন যিসকলে চাইছে বা ইউটিউবতো পোৱা যায়, কৈছে যে খুব সুন্দৰভাৱে, মানে একেবাৰে ভ্ৰাম্যমান ষ্টাইলতে আচলতে পুতলা থিয়েটাৰবোৰ কৰা হৈছে। যে আচলতে যুগৰ পৰিৱৰ্তনৰ লগে লগে আচলতে পুতলা নাচো পৰিৱৰ্তন হৈছে। ৰাতিপুৱা আজি মোৰ ঘৰতে কৈছে যে পুতলা নাচখন চাব 3 দিন পাতিব নে একেখন নাটককে। তেনেকুৱা নহয়, মানে পুতলা নাচ হৈ থকা নাই, এতিয়া পুতলা থিয়েটাৰ হৈ গ'ল, ৰংঘৰ পুতলা থিয়েটাৰ। গতিকে সেই ৰংঘৰ পুতলা থিয়েটাৰ যি নতুনত্ব, সেই নতুনত্বৰ সোৱাদ ল'বলৈ আমি সমূহ টিয়কবাসীক আহ্বান জনাইছোঁ। কাৰণ অহা বছৰ বা তাৰ 2-3টা বছৰ, 5টা বছৰলৈ হয়তো পুতলা থিয়েটাৰ আকৌ টিয়কলৈ যে আহিব আশা কম। মানে নায়ে নহয়, 3খন থিয়েটাৰ আছেহে। আৰু প্ৰতিবাৰে হয়তো চায়ো ভাল নালাগিব ৰাইজৰ, কিন্তু প্ৰথম যিটো সোৱাদ, মানে আমি জীৱনত এবাৰেই দেখিছোঁ পুতলা থিয়েটাৰ, আমাৰ পিছৰ জেনেৰেশ্যনে দেখাই নাই, তোমালোকে হয়তো দেখাই নাই। গতিকে এবাৰ চোৱাটো আমাৰ লোক সংস্কৃতিটো জীয়াই ৰখাটো আমাৰ কৰ্তব্য। কানুদাক ধন্যবাদ জনাইছোঁ। আৰু এইফালে অঞ্জন দাও বহি আছে। অঞ্জন দা এতিয়াৰ পৰাই গেলেৰীত বহি ল'লে যেন পাইছোঁ, আৰু গেলেৰীও এইবাৰ ইমান ধুনীয়াকৈ বনাইছে, আৰু গোটেই মানে হলটোৱে খুব ধুনীয়াকৈ বনাইছে। যিহেতু আজি সন্ধিয়াৰ পৰা পুতলা থিয়েটাৰ ৰাইজে আহিব উপভোগ কৰিবলৈ, অকণমান কৈ দিয়ক, টিকটৰ মূল্যৰ পৰা আদি কৰি কি কেনেকুৱা ধৰণৰ নাটক আছে অকণমান। প্ৰথম কথা হ'ল, আমি যথেষ্ট এক্সাইটেড। এইকাৰণে এক্সাইটেড যে আমি যেতিয়া পুতলা খেলাৰ আমাৰ যিটো শৈশৱ আছিল, পুতলা খেলাৰ শৈশৱৰ দিনত আমি পুতলা নাচ দেখিছোঁ। পুতলা নাচ সেই সময়ত পুতলা নাচ আমি দেখিছিলোঁ। ত' আচলতে যি অসমৰ লোক সংস্কৃতিৰ অন্যতম যি এইবাৰ যে পুতলা নাচ বা আজিতো পুতলা নাচ হৈ থকা নাই, আজি থিয়েটাৰলৈ পৰ্যবেক্ষিত হ'ল। পুতলা এখন ডাঙৰ নাটক হৈ পৰিল এতিয়া। গতিকে এইখিনি আমি দেখিছোঁ। কিন্তু আমাৰ পাছৰ পৰা প্ৰায় 35-40টা বছৰ এই যিটো গেপ, আচলতে 35-40টা বছৰটো আমি দেখা নাই, আমি শৈশৱতে দেখা। অৰ্থাৎ আমাৰ পৰা এই যিটো জেনেৰেশ্যন গেপ হৈ গ'ল, এই গেপটোৰ ল'ৰা ছোৱালীখিনিয়ে বা যুৱক যুৱতীসকলে কিন্তু এই পুতলা থিয়েটাৰ, অসমৰ যি অন্যতম ঐতিহ্য আছে এই ভাগত, আজি তাইসকলে দেখা নাই। গতিকে আমি এটা প্ৰথম প্ৰয়াস কৰিছিলোঁ যে আমাৰ এতিয়া আজি মোৰ ছোৱালীজনী এতিয়া 3য় শ্ৰেণীত পঢ়ে। 2য় শ্ৰেণীত তাই পুতলা নাচৰ ওপৰত এখন তেওঁ কিতাপত পাইছে, পঢ়িছে, কিন্তু কি পুতলা নাচ তাইক আমি বুজাই দিব, তাই ভাবিছে সেই পূজাৰ পুতলাটোৱে বুলিয়ে ভাবি আছে। আচলতে কেনেধৰণে পুতলা নাচে, বহুল ইয়াত প্ৰচেষ্টা, প্ৰায় 1000 মানুহে একেলগে বহি চাব পাৰিব, গেলাৰী আছে। আৰু এটা কথা এই মুহূৰ্তত কওঁ যে এই গেলাৰী ভাগৰ পৰা আচলতে 1000খন চকীৰ আগত পুতলাই অভিনয় কৰিব। এতিয়া মানুহৰ মাজত বহুত প্ৰশ্ন এনেকুৱা ধৰণৰ, আমাকো বহুতে কৈছে যে ইমান অকণমানি পুতলাকেইটা ইয়াৰ পৰা গেলাৰীৰ পৰা কি দেখিব। কিন্তু আজিৰ তাৰিখত সেই পুতলা ইমান যি পুতলা হৈ থকা নাই, এটা পুতলা 5.5 ফুট 6 ফুটলৈকে পুতলাটো হ'ল সম্পূৰ্ণৰূপে। আৰু যি আগৰ আচলতে ক'লা কাপোৰৰ আগত আচলতে যি পুতলাই নাচিছিলে, সেইটো আজি এখন নহয়। ভ্ৰাম্যমান থিয়েটাৰ ধৰণে সম্পূৰ্ণ এটা ছেটিংছ থাকে তাত, কিন্তু ভ্ৰাম্যমান থিয়েটাৰত মানুহ হয়, ইয়াত যেন পুতলা হয়, অতি আকৰ্ষণীয় হ'ব। গতিকে প্ৰচেষ্টাটো আমি হাতত লৈছোঁ যে টিয়কৰ বৃহত্তৰ টিয়ক অঞ্চলত ল'ৰা ছোৱালীখিনি লৈ আহক, প্ৰথম কথা দেখাওক। প্ৰতিজন অভিভাৱকৰ প্ৰতি আমি অনুৰোধ জনাইছোঁ, তেখেতসকলে নিজৰ ল'ৰা ছোৱালীকেইটাক ইয়ালৈ আনক, প্ৰথমতে দেখাওক। এইকাৰণে কৈছোঁ এই থিয়েটাৰখন বা এই পুতলা নাচ যে আকৌ বহু বছৰলৈ হয়তো আহিব, তাৰ আশা কিন্তু কম আছে। যথেষ্টখিনি সমস্যাও আছে। গতিকে আহ্বান জনাইছোঁ, আপোনালোক প্ৰথমতে আহক, ইয়াত চাওক, পৰিৱেশটো আপোনালোকে দেখাইছে। আৰু যদি টিকটৰ মূল্যৰ কথাটো যায়, যে টিকটৰ ইয়াত বিভিন্ন ধৰণৰ আমি ব্যৱস্থা কৰিছোঁ, যে গেলাৰীৰ কথা আছে, গেলাৰীত আপোনালোকে 100 টকা মূল্য দি যাব পাৰিব।
আৰু প্ৰথম শ্ৰেণী কৰিছোঁ 150 টকা। তাৰ ওপৰঞ্চি যদি আপুনি পেটন ছিজনৰ ইয়াত ব্যস্ত আছে, পেটন ছিজনত আপুনি 1000 টকা যদি খৰচ কৰে, তেতিয়া 3জনে একেলগে বহি চাব পাৰিব। আৰু 700 টকা খৰচ কৰিলে আপোনালোকে একেলগে 2জনে সন্মুখৰ ভাগৰ পৰা চাব পাৰিব। যথেষ্ট 3 দিন, সেইটো 3 দিনৰ কাৰণে টিকট, আৰু গেলাৰী আৰু প্ৰথম শ্ৰেণীহে এদিনৰ কাৰণে আচলতে হ'ব। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, আহক। বিশেষকৈ অসমৰ হেৰাই যাব ধৰা এই যি ইতিহাস বহন কৰা এই যে লোক সংস্কৃতি বা এই কলা, যি কলা আজি তাৰিখত আচলতে বিশ্ব দৰবাৰলৈ গৈছে। ইতিমধ্যে যদি পুতলা নাচক আমি সিদিনা যি কুম্ভ মেলাটো পুতলা নাচৰ এটাকে অংশ তাত দেখুৱাইছেগে। অসমৰ এই যি ইতিহাস আছে বা কৃষ্টি ভাগ, কলা ভাগ তাত দেখুৱাইছে। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকৰ কণমানিটোক লৈ আহক, আপুনি নিজেও আহক, উপভোগ কৰক। 3টা দিন তিয়কত আচলতে জীপাল হওক এই তিয়ক হাইস্কুল বাকৰি এই ৰংঘৰ পুতলা থিয়েটাৰৰ এই মঞ্চ। আপোনালোকক ধন্যবাদ জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ অঞ্জন দা। আৰু আমিও ৰাইজ আৰু আপোনালোক আহক। আজিৰে পৰা যিহেতু তিনিদিনীয়াকৈ হ'ব বুলি গম পাইছেই, আৰু যিহেতু ছাত্ৰ ছাত্ৰীসকল আজিকালি শিশুসকল মোবাইলতেই ব্যস্ত হৈ থাকে, কেৱল তেওঁলোকক মোবাইলতে আবদ্ধ কৰি নাৰাখিব, অকণমান মুকলিকৈ তেওঁলোকক উলিয়াই আনক আৰু থিয়েটাৰ প্ৰদৰ্শন কৰক। এইফালে ধৰমদাক লগ পালোঁ, ধৰমদাইনো কি কয় শুনো। 3খন বিভিন্ন ভিন্নৰূপী নাটক লৈ অসমৰ হেৰাই যাব ধৰা এনে এটি কলা জীয়াই ৰখাৰ মানসেৰে তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ নাট প্ৰদৰ্শনী কৰি আহিছে। ই আমাৰ বাবে অতি গৌৰৱৰ কথা। বহুদিনৰ মূৰত, বহু বছৰৰ মূৰত তিয়কত আহি তেওঁলোক নাট প্ৰদৰ্শনৰ বাবে অহাৰ বাবে আমি তেওঁলোকক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেওঁলোকৰ প্ৰথম ৰজনী। এই প্ৰথম ৰজনীত তেওঁলোকে আমাৰ তিয়কত নাট প্ৰদৰ্শন কৰিব। ইতিমধ্যে সকলোৰে পৰিচিত স্বনামধন্য নাট্যকাৰ ক্ষিতিশ বৰা ডাঙৰীয়াৰ দ্বাৰা ৰচিত, পৰিয়ালৰ সকলোৱে একেলগে বহি উপভোগ কৰিব পৰা এখনি নাটক মুখাগ্নি। গতিকে সকলোটি তিয়কবাসী নাট্যপ্ৰেমী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ নাট উপভোগ কৰিবৰ বাবে। সন্ধ্যা ঠিক 7 বজাৰ লগে লগে তেওঁলোকে আমাৰ নাট প্ৰদৰ্শন কৰিব। মূল নাটৰ আগে আগে তেওঁলোকৰ এখনি নৃত্য নাটিকাৰ ব্যৱস্থা কৰিছে বুলি আমাক উদ্যোক্তাসকলে জনাইছে, যে এই নাটকখনি এই নৃত্য নাটিকাখনি বোলে হ'ব ভূপেন হাজৰিকা। ধন্যবাদ। এইটোৱে আছিল আজি মোৰ ভিডিঅ'টো চাই যদিহে ভাল পালে মোৰ পেজটি ফ'ল' কৰি দিব, আৰু ইউটিউব চেনেলটি গৈ ছাবস্ক্ৰাইব কৰি দিব, আৰু পুতলা থিয়েটাৰ চাবলৈ আহিব দেই। লগ পাম।